নমস্কাৰ। আজি আমি কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকৰ আগত আমি আলোচনা কৰিম। আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ PDF-সমূহ পাবলৈ ডেছক্ৰিপশ্যন বক্সত দি থকা আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰিব। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? ইয়াৰ অপশ্যন এ প্ৰতিমা, অপশ্যন বি বনকুঁৱৰী, অপশ্যন চি ৰজস্বলা, অপশ্যন ডি সোণপাহি। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি বনকুঁৱৰী। দুই নম্বৰ প্ৰশ্নটো হ'ল, প্ৰতিমা কবিতা পুথিৰ কবিগৰাকীৰ নাম হ'ল অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন বি হেমচন্দ্ৰ গোস্বামী, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি সোণাৰাম চৌধুৰী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। তিনি নম্বৰ প্ৰশ্নটো হ'ল, জোনাকী প্ৰকাশৰ বাবে অৰ্থ সাহায্য আগবঢ়োৱা ব্যক্তিগৰাকী হ'ল অপশ্যন এ ৰঘুনাথ চৌধুৰী, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন ডি মহেশ্বৰ নেওগ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। চাৰি নম্বৰ প্ৰশ্নটো হ'ল, কলিকতীয়া জোনাকীৰ প্ৰকাশ কোন চনত বন্ধ হৈছিল? অপশ্যন এ 1873, অপশ্যন বি 1898, অপশ্যন চি 1900 চনত, অপশ্যন ডি 1901 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1898 চনত। 5 নম্বৰ প্ৰশ্নটো হ'ল, ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নাম কি? অপশ্যন এ মনোমতী, অপশ্যন বি মিৰিজীয়ৰী, অপশ্যন চি ৰংগিনী, অপশ্যন ডি দ্বন্দ্বাদ্ৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মিৰিজীয়ৰী। 6 নম্বৰ প্ৰশ্নটো হ'ল, ৰাজা ৰামমোহন ৰায় গ্ৰন্থখন কোনে অনুবাদ কৰে? অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন বি হেমচন্দ্ৰ গোস্বামী, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি মহিম বৰা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মহিম বৰা। 7 নম্বৰ প্ৰশ্নটো হ'ল, সাবিত্ৰী আখ্যান কাৰ ৰচনা? অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন চি মিত্ৰদেৱ মহন্ত, অপশ্যন ডি ৰাম সৰস্বতীৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰাম সৰস্বতীৰ। 8 নম্বৰ প্ৰশ্নটো হ'ল, মাধৱ কন্দলীৰ ৰামায়ণৰ কেইটা কাণ্ড বৰ্তমান পোৱা যায়? অপশ্যন এ 2টা, অপশ্যন বি 4টা, অপশ্যন চি 3টা, অপশ্যন ডি 5টা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 5টা। সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ PDF-সমূহ টেলিগ্ৰামৰ পৰা ডাউনলোড কৰিব।